শুনিলে এতিয়া নিজ কাণেৰে শুনিলে নহয় এনেকুৱা সিদ্ধান্ত নলবা দেই কোনে জানে কেতিয়াবা কিবা হৈ যাবও পাৰে তেতিয়া এটা কথা তুমি জানি থোৱা তোমাৰ যদি কেতিয়াবা কিবা হৈ যায় তেন্তে মোৰো বহুত কিবা কিবি হৈ যাব জীৱনৰ সকলো বাদ দি তুমি কি পালা মই কি পাব পাৰো তাৰ হিচাপ লাহে লাহে মই কৰি আছো ইমানখিনি ত্যাগ মই অথলে যাবলৈ নিদিওঁ মোৰ ভেন্ডৰ বিজনেছ প্ৰপাৰ্টি মই মোৰ হাতলৈ আনিহে জীৱনৰ কোনটি কৰি কি হেৰাম কৰ আশা ক'ত লুকাল তই বৰ সোনকালে গুচি গলি লাহে লাহে মোৰ কামবিলাকৰ দায়িত্ব দিম বুলি ভাবিছিলো কিন্তু তই মোক এই থৈ গুচি গলি তইহে মোৰ ওপৰত দায়িত্ব দি থৈ গলি তোৰ ল'ৰা বাবুৰ দায়িত্ব তই যেতিয়া বাবুৰ দায়িত্ব মোৰ ওপৰত দি থৈ গৈছ মইতো সেই দায়িত্ব পালন কৰিবই লাগিব হ'ব দে তাক মই ভালদৰে ডাঙৰ কৰিম তই কোনো চিন্তা নকৰিবি খুৰা মই আকৌ তোৰ ওপৰত দায়িত্ব দি জিৰণি লোৱাৰ কথাই ভাবিছিলো তইহে উত্তৰ মোৰ ওপৰত দায়িত্ব দি চিৰ বিশ্ৰাম ল'বলৈ গুচি গলি খুৰা বিষ্ণু আপুনি কাৰ লগতনো কথা পাতি আছে কাৰ লগতনো কথা পাতিবি মনৰ কথাবিলাক সেই ফটোখনৰ আগতে কৈ আছিলো বৰকৈ থৈ গ'লে মোক ঠগি কি ক'ৰবাত শান্তিত আছে নাপায় খুৰা মৃতজনৰ বিষয়ে তেনেকে ক'ব নাপায় এয়া আমাৰ ভাগ্যৰ লিখন মই যিটো মানুহে লোকৰ ভাগ্য লিখো সেই মানুহটোৱে আজি নিজৰ ভাগ্যক লৈ দুখ কৰিব লগা হৈছে দুখ কৰি থাকি একো লাভ নাই খুৰা মৃতজনৰ কাৰণে দুখ কৰি থাকিলে মৃতজনৰ আত্মাই শান্তি নাপায় তই দেখোন আজি বৰ ডাঙৰ ডাঙৰ কথা কৈছ বিষ্ণু ইমান ডাঙৰ কথা তই ক'ত শিকিলি কিবা ডাঙৰ কথা কৈছো যদি মাফ কৰিব মই যি শিকিছো আপোনাৰ পৰাই কিবা বেয়া শিকিছ যদিও মোৰ পৰাই শিকিছ বিষ্ণু আয়ুষ গুচি গৈ মোৰ ওপৰত এটা ডাঙৰ দায়িত্ব দি থৈ গ'ল তাৰ ল'ৰাটোৰ দায়িত্ব আমাৰ ভৱিষ্যত বংশধৰৰ সম্পূৰ্ণ দায়িত্ব এতিয়া মোৰ ওপৰত তাৰ বাবে আপুনি একো চিন্তা নকৰিব বাবুৰ কাৰণে যি কৰিব লাগে মই কৰিম আপুনি মাত্ৰ মোক হুকুম দি যাব তই যে পাৰিবি সেই বিশ্বাস মোৰ আছে আয়ুষ আৰু চন্দ্ৰাটো তোৰ লগতেই ডাঙৰ হ'ল চন্দ্ৰাৰ খা খবৰ কিবা পাইছেনে খুৰা নাই আপুনি যদি কয় মই চন্দ্ৰাক বিচাৰি যাব পাৰো আপুনি মাত্ৰ মোক এবাৰ কওক তাই য'তে আছে তাৰ পৰা তাইক ঘৰলৈ উভতাই লৈ আহিব পাৰো কোনো দৰকাৰ নাই জহন্নামে যাওক তাই খুৰা তাইক বিচাৰি অনাটো দূৰৰে কথা তাই যদি নিজেও এইখন ঘৰলৈ ঘূৰি আহে তেনেহ'লে গেটৰ বাহিৰৰ পৰা বিদায় দিবি তাইক যদি কোনোবাই এইখন ঘৰত সোমাবলৈ দিয়ে তেনেহ'লে লংকা ইমান মনোযোগেৰে চাই আছা যে সেইখন কিনো কিতাপ বুলি ময়ো গম পাইছো কিন্তু কি কিতাপনো যে তুমি সকলোবোৰ পাহৰি সেইখনতে মজগুল হৈ আছা বৰ দৰকাৰী আৰু ইণ্টাৰেষ্টিং কিতাপ এখন ভৈৰৱ ষ্টাইল স্কুল কিন্তু এটা কথা নহয় এই
কিতাপখনটো মোৰ চেম্বাৰৰ আলমাৰীতহে আছিল ইয়ালে কেনেকে আহিল খোজকাঢ়ি আহিছে ৰবা তোমালোকে নকৰিবাচোন কিয় ধেমালি অকল তুমিহে কৰিব পাৰা নেকি মই নোৱাৰো ধেমালিটো তোমাৰ যেতিয়া সম্পত্তি নহয় এই কিতাপখন ইয়ালে কেনেকে আহিল মই ভাবি পোৱা নাই সেইটোনো কি ইমান ভাবিবলগীয়া কথা হ'ল এইটো ৰুমলৈ তোমাৰ আৰু মোৰ বাহিৰে আৰু কোন আহে কোনো নাই গতিকে তোমাৰ বা মোৰ মাজৰ কোনোবা এজনে আনিব লাগিব আমি নানিলেতো কিতাপখন নিজে মনে মনে আহি আমাৰ বেডৰুমত সোমাই নাথাকেহি মোৰ যিমানটো মনত আছে মইতো অনা নাই নাই অনা যদি মই আনিছো ইমান ঘপাকৈ চাইছে যে আনিলা নিজৰ কামটো হ'ল আৰু ইয়াতে পেলাই পেলাই থোৱা নাই দিয়া ভালকৈ থৈহে দিছো বস্তু এটা লৈ কামটো হোৱাৰ পাছত আকৌ আগৰ ঠাইত থৈ আহিব লাগে নিজে এনে চিজিল মানুহজন মোৰ দুটা জোৰ মোৰ টাৱেলখন যে ক'ৰবাত অকণমান খেলি মেলি গৈছিলে তুমি জেগাই আহা তুমি মোৰ বস্তুবোৰ লৈ জেগাত থৈ নাহা কিয় থম নহয় মই কিবা এটা খাবলৈ আনিছিলো পাছত নি তোমাৰ ঠাইত থম নহয় কিতাপখন যদি মই ইয়াত নেদেখি কিবা কাৰণত মই চেম্বাৰত বিচাৰি ফুৰিলোহেঁতেন কম হুলস্থুল হ'লহেঁতেন নে হুলস্থুলটো তুমি এতিয়াও কৰিছা হুলস্থুল কৰিবলৈ তোমাক ইছ্যু এটা লাগেহে মাত্ৰ মই হুলস্থুল কৰা ইছ্যু বিচাৰি ফুৰো হ'ব এতিয়া সেই ইছ্যু শব্দটোকে ইছ্যু কৰি লৈ আকৌ এখন হুলস্থুল কৰিব নালাগে কৰ্টলৈ নোযোৱা নেকি দেৰিকৈ এপাক যাম বিশেষ কাম নাই আজিকালি তোমাৰ মুখত সেই শব্দটো সদায় শুনিবলৈ লৈছো তোমাৰ দৰে ব্যস্ত উকিলজনৰ যে প্ৰায়ে বিশেষ কাম নথকা হৈছে কাৰণটো কি তুমি কামত আজিকালি মন নিদিয়া হৈছা নেকি মইতো মন নিদিয়া নহয় কিন্তু কামবোৰ কমকৈ অহা এই প্ৰণৱে কি কৰি থাকে আগতে কিন্তু জোখতকৈ বেছি কেছ আনি দমাই দিয়ে এতিয়া তাৰ কি হ'ল প্ৰণৱৰ কিবা এটা হৈছে আজিকালি তাক অলপ চেঞ্জ ব্যৱসায়টো অনবৰতে লোকচানৰহে কথা শুনাই থাকে তোমাক মই আগতেও কৈছো চব কথাতে তাৰ ওপৰত নিৰ্ভৰ কৰি নাথাকিবা নিজে অলপ কামবোৰ চাবা সি চোৱা আৰু মই চোৱাৰ মাজতো পাৰ্থক্য কিটো আছে পাৰ্থক্য আছে কাৰণ এই গোটেই কামবোৰ তোমাৰ নিজৰ কিন্তু প্ৰণৱৰ বাবে এইবোৰ বেলেগৰ কামহে তাৰমানে প্ৰণৱে আমাৰ কামবোৰ লোকৰ কাম বুলি ভাবে সি নাভাবিলেও তুমি ভবা উচিত কাৰণ এই গোটেইবোৰৰে স্বত্বাধিকাৰী তুমি প্ৰণৱে তোমাৰ কামবোৰ চোৱা চিতাহে কৰে ল'ৰা ছোৱালীৰ মনবিলাক পৰিৱেশে গঢ় দিয়ে তেজৰ সম্পৰ্কই সিহঁতৰ মনবিলাক নচলায় বাবুৱে আমাক লোকৰ বুলি ভাবিবলৈ কেতিয়াও নিদিয়ে তাক আমাৰ লগতে ৰাখে কৰিবলৈ যোৱা বজাৰৰ পৰা কিবা আনিবলৈ বজাৰলৈ তুমি নিজে কিয় যাব লাগে কি আনিব লগা আছে কোনোবা এটা কৈ দিলেই হ'ল বেলেগে আনিব নোৱাৰিব পাপা বস্তুখিনি চাই চিতি মই লৈ আহিব লাগিব নিজে যাব খুজিছা যোৱা বাৰু কোনোবা এখন ষ্টৰলৈ গৈ বস্তুখিনি লৈ বিলখন আমাৰ অফিচলৈ পঠাই দিবলৈ ক'বা নালাগে পাপা ইমান একো ল'বলগীয়া নাই সৰু সুৰা বাচন দুটামান ল'বলগীয়া আছে মোৰ হাতত পইচা আছে বাচন ল'ব লাগে ঘৰত কি বাচন নাইকিয়া হ'ল নেকি মোৰ নিজৰ ব্যৱহাৰৰ বাবেহে লাগে যেনে প্ৰেছাৰ কুকাৰ হেতা কেৰাহী আদি এইবিলাক বস্তু আনিবলৈ তুমি যাবা আৰু কি ক'লা তোমাৰ নিজৰ ব্যৱহাৰ কাৰণে ইয়াৰ অৰ্থ তুমি নিজৰ ৰুমতে ভাত ৰন্ধা কাম কৰিবা নিজৰ ৰুমত নকৰিলেও বেলেগ এটা ৰুমত ৰান্ধিব লাগিব এইবিলাক কি হৈছে শ্যামল তাৰমানে তুমি একেটা ঘৰতে দুটা পাকঘৰ কৰিবা তুমি জানানে আমাৰ ঘৰত কাম কৰা মানুহৰ বেলেগ পাকঘৰ নাই সকলোৰে খাদ্য একেটা পাকঘৰতে বনোৱা হয় তেনেস্থলতো মই নিজৰ কাৰণে এটা পাকঘৰৰ কথা ভাবিব লগা হৈছে আপোনাৰ ঘৰখনত কাম কৰা মানুহৰ বাবেও পাকঘৰত খাদ্য থাকে কিন্তু মোৰ বাবে খাদ্য নাথাকে মোৰ ভোক লাগিলে নিজে বনাই খাব লাগে মোৰ মূল্য ঘৰত কাম কৰা মানুহতকৈও তলত তাৰমানে তুমি এতিয়াও নিজে বনাই খাই আছা মই আকৌ ভাবিছিলো কথাবোৰ নিষ্পত্তি হ'ল এইবোৰ কথাৰ নিষ্পত্তি নহয় পাপা কেতিয়াও নহয় এইবোৰ আদালতৰ গোচৰ নহয় যে কিবা নিষ্পত্তি কৰি দিব পৰা যায় এয়া মানুহৰ মানসিকতাৰ কথা এই কথাবোৰৰ নিষ্পত্তি কোনেও কৰিব নোৱাৰে কোনেও এইবোৰ বিষয়ত ৰায় দিব নোৱাৰে ৰায় মই দিম মোৰ ঘৰৰ কথা মোৰ ৰায় মতে চলিব ঘৰখন মই ভাঙিবলৈ নিদিম ঘৰখন ভঙাৰ ইচ্ছা মোৰো নাই
ঘৰখন ভঙাৰ কথা ভবা হ'লে কেতিয়াবাই কিবা বেলেগ সিদ্ধান্ত ল'লো। সিদ্ধান্ত যি ল'ব লাগে মই ল'ম। মই জীয়াই থকালৈকে এইখন ঘৰৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ মই কাকো নিদিওঁ। আপুনি কি সিদ্ধান্ত দিব পাপা? খুব বেছি মোক এইটো নকৰিবা সেইটো নকৰিবা বুলি হুকুম দিব। সিদ্ধান্তবোৰ একপক্ষীয়কৈ নল'ব পাপা। সিদ্ধান্ত লোৱাৰ আগতে সকলোৰে কথাবোৰ ভাবি চাব। আপোনাৰ একপক্ষীয় সিদ্ধান্তই কিন্তু ঘৰখন বান্ধি ৰাখিব পৰা নাই। ঘৰৰ পৰা মানুহবোৰ আঁতৰাইহে পঠিয়াইছে। আহোঁ। এইবোৰ কি হৈছে? ঘৰখনত যে দুটা পাকঘৰ হ'ব ধৰিছে, কথাবিলাক জানো ভাল হৈছে? দুটা পাকঘৰ? মই গম নোপোৱাকৈ কোনে দুটা পাকঘৰ বনাইছে? আমাৰতো পাকঘৰ এটাই। এটা আছিল, কিন্তু এতিয়া দুটা হ'বলৈ গৈ আছে। জীয়ামনে পাকঘৰৰ বাচন কিনিবলৈ গৈছে। আজিৰ পৰা তাই আৰু বাবুৰ পাকঘৰ বেলেগ হ'ব। হৈ থাকক। তাইৰ পাকঘৰ বেলেগ কৰি খাই বা নোখোৱাকৈ থাকে। যি কৰে কৰি থাকক। তাই যি কৰে কৰক, কিন্তু লগত যে বাবু থাকিব। এতিয়াৰ পৰা যদি তাৰ খোৱা বোৱা থকা মেলা সকলোবিলাক আমাৰ পৰা বেলেগ হয়, তেন্তে সি ডাঙৰ হ'লে আমাক নিজৰ বুলি ভাবিব পাৰিব। চব কথাতে যদি তাক বেলেগ কৰি ৰখা হয়, তেন্তে দেখোন সি আমাক লোকৰ মানুহ বুলি ভাবিব। নোৱাৰে ভাবিব, কাৰণ তাৰ গাত আপোনাৰ তেজ আছে। ল'ৰা ছোৱালীৰ মনবিলাক পৰিৱেশে গঢ় দিয়ে। তেজৰ সম্পৰ্কই সিহঁতৰ মনবিলাক নচলায়। বাবুৱে আমাক লোকৰ বুলি ভাবিবলৈ কেতিয়াও নিদিওঁ। তাক আমাৰ লগতে ৰাখিম। খোৱামো আমাৰ লগত, খোৱামো আমাৰ লগত। এইবোৰ পাকঘৰ ভাগ কৰাৰ প্লেন বাদ দিয়া। প্লেন? তাৰমানে আপুনি ভাবিছে এইবোৰ মোৰ প্লেন? নহয়নো আৰু কি? ৱাহ, দেখিছা? এতিয়া তাৰমানে মইহে বোৱাৰীৰ লগত কাজিয়া কৰি পাকঘৰ বেলেগ কৰা বুলি ভাবি ল'লো। তুমি যদি তাইৰ কাৰণে ভাত নাৰাখা, তেন্তে তাইতো বনাই খাবই। নিজে যেতিয়া সদায় বনাবই লাগিব, তেন্তে একেটা পাকঘৰতেতো প্ৰব্লেম হ'বই। তাৰমানে তাই আপোনাক কথা লগাই তাইৰ ফলীয়া কৰিলে। আৰু আপুনিও তাইৰ কথা শুনি মোৰ গাত দুখ দিছে। দুখ দিয়া নাই। দুখ নাই দিয়া আৰু কি? তাইকতো মই নিজে ভাত বনাই খাবলৈ কোৱা নাই। কোনোবা এদিন ভাত কম হ'ব পাৰে। তাই জানো এদিনৰ কাৰণে বনাই ল'ব নোৱাৰে? তাকে নকৰি মোৰ ওপৰত পুতক তুলিবলৈ সদায় নিজে বনোৱা কৰি। আৰু তাই এই কথাটো আপোনাক ওলোটাই লগাইছে নহয়? তাই কোৱাৰ লগে লগে আপুনি তাইৰ কথা বিশ্বাস কৰি মোক গালি পাৰিবলৈ আহিছে। গালি পাৰিবলৈ অহা নাই। নিজৰ মানুহজনে যেতিয়া অবিশ্বাস কৰিব, তাতকৈ ডাঙৰ গালি আৰু কি হ'ব পাৰে? সেই দন্দুৰিজনী আহি মোৰ ল'ৰাটোকতো মোৰ পৰা আঁতৰ কৰি নিলেই। এতিয়া মোৰ মানুহটোকো আঁতৰ কৰি মোকো ঘৰৰ পৰা খেদি পঠিয়াব। তোমাক কোনে মোৰ পৰা? আপোনাৰ মৰমৰ বোৱাৰীয়েকে কৰিব। আপুনিতো আজিকালি মোতকে তাইৰ কথাহে বিশ্বাস কৰে। হ'ব, মই বাৰু তাইৰ কথা বিশ্বাস নকৰো। এতিয়া কন্দা কথাখন এৰা। কথা যে কোৱা আৰু মামা, তোমাক ফাঁকি দিবলৈ মোৰ কি আছে? মোক ভাত বনাবৰ কাৰণে বাচন দুটামান লাগে। বাবুৰ ভাত তই বনাব লাগে কিয়? সিহঁতৰ ঘৰতো 2-3টা মানুহ আছে। সিহঁতে তাৰ ভাত নবনায়? ঐ চামন, মামা, তইও কি কৰি আছ? এই দোকানখনৰ পৰা বস্তু দুটামান ল'ব আহিলো। এইখন দোকানৰ পৰা তই বস্তু ল'ব আহিছ? কি ল'বি? দুটামান পাকঘৰৰ বাচন ল'ব লগা আছে। পাকঘৰৰ বাচন? তই পাকঘৰৰ বাচন কিনিবলৈ আহিছ? আচৰিত। CMCৰ ঘৰৰ বোৱাৰী হৈ তই পাকঘৰৰ বাচন কিনিবলৈ বজাৰত আহিব লগা অৱস্থা হৈছে। তাৰমানে তোক সিহঁতে কাম কৰা ছোৱালীটোৱে ব্যৱহাৰ কৰে নেকি? নহয় মামা, মোক ঘৰৰ পৰা বাচন কিনিবলৈ পঠিওৱা নাই। মোক নিজকহে বাচন দুটামান লগা হ'ল। তোক পাৰ্চনেলি বাচন লগা হ'ল? কথাটো কি চামন? কথা একো নাই। মোক সৰু সুৰা বাচন দুটামান লাগে। তাকে কিনিবৰ বাবে ওলাই আহিলো। বাছ, চিম্পল। মোৰ কিন্তু চিম্পল যেন লগা নাই। CMCৰ ঘৰত এনে কি বাচনৰ অভাৱ হ'ল যে তই নিজে কিনিবলৈ আহিব লগা হ'ল? সঁচা কথা ক চামন। আচলতে হৈছে কি? তই মোক ফাঁকি দিয়া নাইতো? কথা যে কোৱা আৰু মামা, তোমাক ফাঁকি দিবলৈ মোৰ কি আছে? মোক ভাত বনাবৰ কাৰণে বাচন দুটামান লাগে। বাবুৰ ভাত তই বনাব লাগে কিয়? সিহঁতৰ ঘৰতো 2-3টা মানুহ আছে। সিহঁতে তাৰ ভাত নবনায়? কি হৈছে সঁচা কথা ক চামন। প্ৰকৃত কথাটো কি?
সেইবোৰ বহুত কথা মামা। ইয়াত এইবোৰ কথা এতিয়া নাপাতো দিয়া, পাছত কেতিয়াবা কম। যি বুজিছো তোৰ বহুত দুখ হৈছে নহয় চামা। এজনী বিধৱা মানুহৰ জানো দুখ নহয় সুখ হব মামা? কেতিয়াবা মোৰ এনে লাগে যে সকলো এৰি মই মোৰ মাৰ ঘৰলৈ একেবাৰে গুচি যাম। সেইখন ঘৰত মোৰ আৰু থকাৰ পৰিৱেশ নোহোৱা হৈছে। তেনেকুৱা ভুল নকৰিবি চামা। ভুলতো তাৰ পৰা গুচি অহাৰ কথা নাভাবিবি। CMCয়ে তই তাৰ পৰা গুচি অহাটোৱে বিচাৰে, কাৰণ তোক তাৰ পৰা পঠাই দিব পাৰিলে বাবু CMCৰ উত্তৰাধিকাৰী হৈ নাথাকিব। তই বাবুক তাৰ প্ৰাপ্যৰ পৰা বঞ্চিত নকৰিবি। জীয়াই থকাৰ যদি শান্তিয়ে নাই, তেন্তে সেই সম্পত্তিৰ উত্তৰাধিকাৰী হৈ কি লাভ আছে মামা? CMC আৰু বিষ্ণুৱে বাবুক তাৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ কৰিছে। তই সেই ষড়যন্ত্ৰত প্ৰশ্ৰয় নিদিবি, মই তোক সহায় কৰিম। দুখ যন্ত্ৰণা সহ্য কৰি হলেও তই আৰু বাবু তাত থাকিব লাগিব। CMCৰ ইমান সোপা সম্পত্তি লোকক হজম কৰিবলৈ এৰি নিদিবি। কিন্তু মই তাত থাকিব পাৰিম জানো? পাৰিব লাগিব। সেইখন তোৰ ঘৰ, বাবুৰ বাপেকৰ ঘৰ। দৰকাৰ হলে বিষ্ণুক তাৰ পৰা উলিয়াই দিব লাগিব, কিন্তু তই আৰু বাবু ওলাই নাহিবি। এতিয়া তই যা, এদিন ঘৰলৈ আহ। আমি ভালদৰে কথা পাতি তই তাত ভালদৰে থাকিব পৰা এটা ব্যৱস্থা কৰিব লাগিব। হ'ব মামা, তুমি মা পাপাক মোৰ অশান্তি কথাবোৰ নকবা। এতিয়া যাওঁ দিয়া, বাবুক স্কুলৰ পৰা আনিবগৈ লাগিব।